নমস্কাৰ, মই আজি বনাইছোঁ ঢেকীয়া শাকৰ ভাজি। সকলোৰে প্ৰিয় ঢেকীয়া শাকৰ লগত বুটৰ ভাজি নহয় জানো। বতৰটো সেনেকুৱা। আজি মই কেনেকৈ বনাইছোঁ চাওকচোন। ঢেকীয়া শাকৰ ভাজি প্ৰথমতে কেৰাহী এখন পাতি লৈছোঁ। তাতে অকণমান গৰম হোৱাৰ লগে লগে অকণমান তেল দি দিলোঁ। মিঠাতেলত বনাইছোঁ মই। তাৰপিছত অকণমান পাঁচফোৰণ দি দিম। পাঁচফোৰণ দি পেলাই বাছি লোৱা শাকখিনি দি দিম। তাৰ লগতে অকণমান মই কেঁচা জলকীয়াও দিছোঁ, সোৱাদটো ভাল হ'ব। চাওকচোন কেনেকৈ বনাইছোঁ, চাই যাব। এতিয়া মই শাকখিনি দি দিলোঁ। দি পেলাই লৰাই থাকিম। খুব সহজতে আৰু খুব কম সময়তে বনাব পাৰিম। এতিয়া মই সোৱাদ অনুসৰি নিমখ দিম। আৰু মই এই ভাজিখনত হালধি ব্যৱহাৰ নকৰোঁ, যিহেতু ঢেকীয়া শাকখিনি বৰ সেউজীয়া ৰংটোৱে বৰ ভাল লাগে। সেউজীয়া ভাগে খাই ভাল লাগিব। চ' অকণমান নিমখ দি দিছোঁ। এতিয়া কাটি লোৱা পিঁয়াজ কেইডোখৰমান দিম ইয়াতে। লৰাই অকণমান ঢাকন দিম। ঢাকন দি তাক 5-10 মিনিটৰ কাৰণে সিজাম। আৰু ইয়াতে মই এটা বস্তু দিম, এনে কণীৰ লগতো বনাই খাব পাৰি। মই ইয়াতে অকণমান বুট দিম। বুট অলপ তিয়াই থোৱা আছিলে, বুট দি দিছোঁ। ঢেকীয়া শাকৰ বুট আৰু বুটৰ ভাজি বুলি ক'লে একেবাৰে খুব প্ৰিয় আমাৰ থলুৱা খাদ্য। আচলতে গাঁওসমূহত খুব প্ৰচলিত খাদ্য হয়। এয়া পিঁয়াজখিনি বেছি সিজি যাবলৈ নিদিওঁ। অকণমান ঢাকন দি অকণমান সিজিব। 5-10 মিনিট সিজাৰ পিছতে আমাৰ ঢেকীয়া শাকৰ ভাজি হৈ যাব, খাব পৰা হৈ যাব। গৰম গৰম ভাতৰ লগত খাবলৈও ভাল, আৰু পঁইতা ভাতৰ লগততো খাবলৈ বৰ ধুনীয়া হয়। এয়া মোৰ ভাজি হৈ গ'ল। এতিয়া মই প্লেট এখনত ভাজিখিনি ধুনীয়াকৈ পৰিৱেশন কৰি লৈছোঁ। তাৰপিছত আজি মোৰ পঁইতা ভাত নাই, গতিকে দালি আৰু গৰম ভাতৰ লগতে খাম। কিন্তু খাই বহুত ভাল লাগে। আপোনালোকেও এনেকৈ খাবচোন। আৰু খুব কম সময়তে, যিসকলে অফিচ যায় বিশেষকৈ, তেওঁলোকৰ বাবে এইটো আটাইতকৈ সহজ ৰেচিপি আৰু সোৱাদ লগা ৰেচিপি। আপোনালোকে বনাই খাব পাৰে। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে এটা লাইক আৰু মোৰ পেজটো ফ'ল' কৰি দিব। যদি ভাল পাইছে নিশ্চয় কমেণ্টত জনাবলৈ চেষ্টা কৰিব। ধন্যবাদ।